হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। কি খবৰ আপোনালোকৰ? সকলোৰে ভালেই নিশ্চয়। আজি মানে এটা ৰেচিপি দিওঁ ভাবিলোঁ মোৰ ইউটিউব চেনেলত বহুত দিনৰ মূৰত। আৰু ৰেচিপিটো হৈছে সৰিয়হ দি সহজে কেনেকৈ আমি ঘৰতে মাছ ৰান্ধি খাব পাৰোঁ। আৰু তাৰ বাবে আমি লৈছোঁ এমুঠিমান সৰিয়হ, কাৰণ আমি মানুহ দুজন বৰ্তমান ইয়াত, সেইকাৰণে এমুঠিমান সৰিয়হ, বৰ বেছি দিলে তিতা হ'ব সৰিয়হ। আৰু দুটা জলকীয়া, পিঁয়াজ, এনেকৈ বিলাহী কাটি ল'লোঁ আৰু অলপমান নিমখ দি মিক্সাৰত গ্ৰাইণ্ড কৰি ল'লোঁ। সকলোখিনি ৰাখি থোৱা বস্তু আদা নহৰু সকলোখিনি পিঁয়াজ ইয়াৰ একেলগে দি দিলোঁ। আৰু তাৰপিছতে যিখিনি বস্তু গ্ৰাইণ্ড কৰিলোঁ সেইখিনি এনেধৰণে হৈ গ'ল। ইয়াতে যিহেতু নিমখ পিঁয়াজ সকলোবোৰ দিয়া আছে, সেইকাৰণে এখন কেৰাহী পাতি ল'লোঁ। তাৰপিছত তাতে অকণমান গৰম হ'বলৈ দি অলপমান তেল দি ল'লোঁ। অকণমানহে দিছোঁ, কাৰণ ৰিফাইন বা মিঠাতেল আপুনি যিকোনো ব্যৱহাৰ কৰিব পাৰে। আৰু এইকাৰণে তেলখিনি অকণমান দিছোঁ, কাৰণ সৰিয়হত এনেও তেল ওলায়, সেইকাৰণে অকণমান দিলেও যথেষ্টই হৈ যায়। আৰু তাৰপিছত এইখিনি সৰিয়হ, ইয়াতে যিহেতু আমি পিঁয়াজ সকলোবোৰ দিয়া আছেই, সেইকাৰণে সৰিয়হখিনি ইয়াত দি দিলেই হ'ল। তেলখিনিত দিয়াৰ পিছতে ইয়াতে আমি অকণমান হালধি দি দিলোঁ, কাৰণ হালধি দিয়া নাছিলোঁ তেতিয়া। হালধি দি অকণমান ভাজিব। ভজাৰ পিছতে যিখিনি ৰৈ গৈছিলে মিক্সাৰ গ্ৰাইণ্ডাৰ বাতিটোত, সেই পানীখিনি ইয়াতে দি দিব এনেকৈ। আৰু তাৰপিছত চাই যাওক আগলৈ। নহয়, কিবা এটা লৈ আহিছা। আৰু এয়া হাই ফ্লেমত ৰাখি সৰিয়হখিনি অকণমান লৰাই দিছোঁ। বৰ বেছি ঘুটি থাকিলেও বেয়া, কাৰণ বৰ বেছি ঘুটি থাকিলে তিতা হোৱাৰ চান্স থাকে। তিতা হ'লে খাব বেয়া হ'ব। আৰু যদি আপোনালোকে বিচাৰে অকণমান চেনি ব্যৱহাৰ কৰিব পাৰে। আৰু ইয়াতে মই মাছখিনি দি দিছোঁ আৰু ফ্ৰাই কৰি ৰখা মাছখিনি দি দিছোঁ। প্ৰথমতে মাছখিনি ফ্ৰাই কৰি ৰাখি ল'ব আপোনালোকে। মানুহ দুজন, সেইকাৰণে আমি মাছ দুপিচে ৰাখিছোঁ। আৰু সেনেকৈ আৰু হোৱা সময়ত যদি আপোনালোকে দেখি ভাল হ'ব বিচাৰে, তেতিয়াহ'লে ফ্ৰাই কৰা মাছত ৰৈ যোৱা তেলো অলপ দি দিব পাৰে, নহ'লে এক্সট্ৰাকৈ মিঠাতেলো দি দিব পাৰে। ঠিক আছে, এনেকৈ সৰিয়হ আৰু মাছৰ জুতি আপোনালোকক দেখাব চেষ্টা কৰিলোঁ।